নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকক জয় জয়তে দুৰ্গা পূজাৰ শুভেচ্ছা আন্তৰিকতা জ্ঞাপন কৰিছোঁ। এই দুৰ্গা মায়ে যে আপোনালোকক জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰি আৰম্ভ কৰিবলৈ চোৱা আমাৰ সকল। এতিয়া আপোনালোকক আমি দেখাম যে এইবাৰ দুৰ্গা মা কেনেদৰে নামিছে, গতিকে চাওঁ। দুৰ্গা মা নহয়, এইটো ভূত পেট কিবা হ'ব পাৰে। আৰু আমাৰ ছাগলীজনী ওচৰত দি দেখে যা চব দেখিবলৈ পাম। বন্ধুসকল, আজি আমি আপোনালোকক দেখাম এনে কিছুমান ছোৱালী, আমাৰ অসমৰে হয়, আপোনালোকক দেখাব গৈ আছো। ছোৱালী কেইজনী মানে কি হৈছে, বয়ফ্ৰেণ্ড নাই, মানে এই কিবা মতা নাই ভাল পোৱা ল'ৰা নাই। গতিকে ছোৱালীকেইজনী এটা ভিডিঅ' কৰিলে আৰু ভাবিলে কি যে আমি মতা বিচাৰি আবেদন জনাই দিওঁ অনলাইনত। তেনেকৈ ভবামতে কাম হ'ল আৰু এৰিলে ভিডিঅ'টো। কিন্তু ভিডিঅ'টো যে মই পাই গ'লো, তেতিয়াহে পাওক বগা গালত কলা তিল। আজিকালি ল'ৰাবোৰৰ বোৱাৰীৰ লগত কিহৰ মিল হে? আমি কি মৰি গৈছো নেকি ছোৱালীবোৰ হে? মজা কি কৈছিলা? ভীমকলৰ কলৰ দিল। আজিকালি ল'ৰাবোৰৰ বোৱাৰীৰ লগত কিহৰ মিল? মই কৈ আছো এতিয়া, বোৱাৰীবিলাকে যে তোমালোকৰ নিচিনা নকৰে, তোমালোকে অপেন দিয়া যে সেইটো কাৰণে নকৰে, ইণ্টাৰেষ্টেড কৰিব নিবিচাৰে মানে। আৰু বোৱাৰীবিলাকে ঢাকি হয় যে সেইটো কাৰণে, বুজি পালা নে? আৰু কিবা ক'বা? আৰু তোমালোক মৰিব নালাগে নহয়, আছে, মই কৈছোঁ তোমালোকৰ কাৰণে কথা দিম সময়ত, তুমি খালি মোক কৈ দিবা, ঠিক আছে? আজিকালি ছোৱালীবোৰ মতা নাপায় পাগল। গম নোপোৱা নেকি হে? আমি কি মৰি গৈছো? সোনকালে আমাক এটা দিব নোৱাৰে নেকি? कौन है? कहाँ से आते हैं? समझ रहे हो आप? समझ रहे? বৰ ধুনীয়া জাতি বাঁহৰ আগলি। আজিকালি ছোৱালীবিলাক মতা নাপায় পাগলী। মই গম পালো তোমালোক 500 টকীয়া হয় নাই? সঁচা কথা ক'বা কিন্তু দেই, 500 টকীয়া হয় নাই বাৰু? হ'ব চিন্তা কৰিব নালাগে। তোমালোকে খালি এটা ভুল কৰিলা, কি জানানে? ফোন নম্বৰটো এড কৰি দিব লাগিছিলে, তেতিয়াতো বহুত পালা হয়। ল'ৰাইতো আজিকালি বিচাৰি ফুৰে টাইম পাছৰ কাৰণে। তোমালোকবিলাক বেষ্ট আছা, কিন্তু মই কৈছোঁ, কিন্তু তোমালোকবিলাক বেষ্ট আছা। পাৰিলে এই ভিডিঅ'টো যদি কোনোবা এদিন তোমালোকে চোৱা ন, তেতিয়াহ'লে নম্বৰটো মোক দিবা, বহুত পাবা। তোমালোকৰ কাৰণে মই এইকণ কৰিব পাৰিম। তোমালোকৰ প্ৰতি মোৰ মৰম চেনেহ যিমান আছে, মই এইকণ কৰি দিম। এটা নহয়, দুটা নহয়, প্ৰত্যেকজনী ভাগত 5টা হ'বতো। তেতিয়া আৰু কিন্তু এনেকে ভিডিঅ' বনাব নোৱাৰিব। 5টা মই দি দিম, ঠিক আছে? জাতি বাঁহৰ আগলি। আজিকালি ছোৱালীবোৰ মতা নাপায় পাগল। গম নোপোৱা নেকি হে? আমি কি মৰি গৈছো? সোনকালে আমাক এটা দিব নোৱাৰে নেকি? তেনেহ'লে বন্ধুসকল, আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিলোঁ আজি অকণমানি ভিডিঅ'টোৰ জৰিয়তে। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলটোত কোনোবা নতুন আহিছা ন, ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া আমাৰ নতুন ভিডিঅ'বিলাক সকলোতকৈ আগত আপোনালোকে চাব পাৰিব। তেনেহ'লে বন্ধুসকল, আজিলৈ বেছি নকয়, আকৌ পুনৰবাৰ আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।